নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। বলক তেতিয়া আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ ভিডিঅ'টো আমি চিকেন বনাব লৈছিলোঁ, মানে গেছ শেষ হৈ থাকিলে। গেছ শেষ হোৱাৰ পিছত আমি এতিয়া বাহিৰত বনাই আছোঁ আৰু এই ভিডিঅ'টোকে আপোনালোকক দেখুৱাম। আৰু এইফালে আমাৰ ৰাইজবোৰ বহি আছে। আমাৰ ৰুমটো এইটো আৰু আমাৰ ৰাইজবোৰ বহি আছে এইফালে, আৰু এইফালে চিকেন বনাই আছে। চিকেন বনাই আছে এইফালে বহি আছে, মোবাইল চাই আছে, চিকেন বনাই আছে। ভিডিঅ'টো আপোনালোকৰ মাজলৈ এৰি দিম, আপোনালোকে ভিডিঅ'টো চাব। চাই কেনেকুৱা পালে নিশ্চয় কমেণ্ট এটা কৰি জনাব। এইফালে আমাৰ চিকেন হৈ আছে, চিকেন বনি আছে আৰু ধোঁৱাইছে। বিচনীটো নাই ইয়াত, বছ ঢাকনিয়ে বেছি আছে। ঢাকনিখনে বেছি আছে, গাপ দিছে বিচিছে, গাপ দিছে বিচিছে, এনেকুৱা কৰি আছে। এইফালে বৰাবৰ লাগি আছে আৰু কাম সকলোৱে। সকলোৱে লাগি আছে, খাবলৈ পাম আৰু। চিকেনৰ কালাৰ চাওক, পানী অলপ শুকুৱাব লাগিব। পানী বুলি ক'বলৈ নাই, তেলে হৈ আছে গোটেই। মছলাতে আছোঁ কাৰণে মছলাতে পূৰা দিছে আৰু মানে এনেদৰে আমি বনাই আছোঁ। বাহিৰতে ধৰি আছে, নহ'লে এখন গৈ ক'ৰবাত পৰি যাব। মাংস খাবা আৰু তেতিয়া ক'ত উফল খাই পৰিব কোনো নাজানে। সেইকাৰণে ধৰি আছে এডালে, দুফালে ধৰি আছে আৰু ফুৱাইও আছে। পিকুৱে খৰি কাটি আছে, খৰি ভৰাইছে, মই কেমেৰা কৰি আছোঁ, মানে ভিডিঅ' বনাই আছোঁ। ইফালে বৰাবৰ চবে লাগিছে আৰু সোনকালে খাব লাগে, কাৰণ 9টামান বাজিবলৈ হ'ল বৰ্তমান, 9টামান। গেছটো শেষ হৈ থাকিলে বৰ অসুবিধা হৈছে, সেইকাৰণে খৰিৰে বনাইছোঁ আৰু। খৰি মানে খৰিটো অকণমান আছিলে, তাৰ নাৰিকল পাত, নাৰিকলৰ ঠাল দি এনেকৈ দি বনাই দিয়া হৈছে। ভিডিঅ'টো আপোনালোকে চাই থাকিব। লাগি আছে বৰাবৰ সকলো, পূৰা বিচিছে আৰু। এটাই হাত বিষালে এটাই বিচে, এটা হাত বিষালে এটাই বিচে, এনেদৰে বিচি আছোঁ। চিকেন হৈছেগৈ আৰু লাগি আছে আৰু সকলো এনেদৰে। এইটো আমাৰ ৰুমটো দেখুৱাই দিছোঁ। আজি আমাৰ ধনিয়া পাত, হালধি, মছলা চব এটা থৈ দিছোঁ বাহিৰতে। লাগি আছোঁ বৰাবৰ কাম সকলোৱে, দেখাই দিছোঁ আৰু আপোনালোকক। এটা কথা পাতি আছে, দুটা বিচি আছে, নাচি আছে। বাহিৰত বনাইছেতো, বিচত কুকিং ঘৰত কি নাচিব, কিটচেনত কি নাচিব, বাহিৰত বনাইছে কাৰণে ফূৰ্তিতে নাচিছে আৰু। এইফালে আমাৰ ৰুমটোৱে দেখাই দিছোঁ। আমাৰ ৰুমটো আমি ইয়াতে থাকোঁ। আমাৰ নিশা হ'ল মানে আজি গেছ শেষ হৈ থাকিলে ইমান আধা সিজা নহ'লগৈ আৰু। ভাজিব লওঁতে তেলখিনি গম নহ'লে ইয়াত এতিয়া মানে আমি মাংসটো বনাই আছোঁ বাহিৰতে, মানে এনেকৈ আছোঁ আৰু আমি কেৰেলাত। আৰু ভিডিঅ'বোৰ চাই থাকিব আপোনালোকে। ধোঁৱাইছে মানে থাকিব পৰা নাই, বৰ আপত্তি, বহুত ধোঁৱাইছে, থাকিব পৰা নাই। এইফালে আজি এইফালে আমাৰ এজন আছে। ফাইনেলি বন্ধুসকল আমাৰো খাবলৈ হৈ গ'ল। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ। আৰু ভিডিঅ'টো যদি চাই ভাল পাইছে তেতিয়া লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। কৃষ্ণ সকলোৱে খানাটো খাই আছে আৰু আপোনালোকে। আজি হাই খেলা মাতলি হাই, বিষ্ণু হাই, চব খানা খোৱাত বহি গ'ল। ভিডিঅ'টো আপোনালোকে শেষলৈ চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ। মোৰ ভাতটো লৈ লৈছোঁ আৰু আপোনালোকে দেখি আছে। এইটো ভিডিঅ'টো সকলোকে চোৱাৰ বাবে ধন্যবাদ। জয় অসম।